এই আপোনালোকে দেখিছে এটা ইকুৱেশ্যন দিয়া আছে 7 + 2 = 7 এইটো শুদ্ধ হয় জানো কিন্তু কি কৰিলে শুদ্ধ হ'ব ইকুৱেশ্যনটো শুদ্ধ কৰি দেখাব লাগে ইকুৱেশ্যনটো = 7 হ'ব লাগিব কি উপায় কৰিলে ইকুৱেশ্যনটো শুদ্ধ হ'ব কোনোবাই কৰি দিব পাৰিলে হ'ব গিফ্টটো পিছত দেখা যাব আগে চেষ্টা কৰক আপোনালোকে দিম কিবা এটা গিফ্ট সাৰপ্ৰাইজ থাকিব চেষ্টা কৰক আপোনালোক দুয়োকে সুধিছোঁ দুয়ো চেষ্টা কৰক কি কৰিব মই মিলাই দি আছো চাওক চেষ্টা কৰক 7 + 2 সমান 7 এনসাৰটো কি হাতে হ'ব লাগে এতিয়া মই যদি এটো এটাই গুছাব পাৰিব দেই এটাই যি কোনো এটা কৰি দিলো 3 কৰিলে এইটোতো নহল দেখোন 7 + 3 = 7 নহব এইটো আৰু একবাৰ চান্স দিয়ক মোক ঠিক আছে আৰু এবাৰ দিছো তাৰ পিছত নহব দেই তাৰ পিছত নহব আৰু এবাৰ দিছো ভাবি লওক ভালকে ভাবি ধুনীয়াকে ভাবি লৈ তাৰ পিছত কৰক তো এইটো 7 + 7 টো 14 হে হৈছে এতিয়াও এডালটো দিয়াই নাই সেইডালো ক'ৰবাত বহাব লাগিব এইটো 2 হ'ব লাগে এইটো বাস এতিয়া চাক মই আৰু একবাৰ চান্স আৰু এবাৰ কৰক চাই লওক ভাবি লওক এইটো যদি আমি পাস কৰি লও এটাই উঠাব পাৰিম এটা পাৰিব এটা দুটা লৰাব নহয় 7 এইটো হাতৰ পৰা যদি 2 মাইনাস কৰো তেতিয়াতো পাস হ'ব আৰু সেইডাল বহাব লাগিব নে এডাল উঠাইছে যে উঠাইটো বহাব লাগিব এইটো ক'বাত থাকিব লাগিব এটা একদম হৰণ পুগন হ'ব নোৱাৰে যিখিনি আছে এইখিনিয়ে থাকিব তো নহয় দেখোন কেনেকৈ কৰিম দিলীপ দা মইতো পাৰা নাই এখেতে কিন্তু মাথা মাৰি আছে দেই এখেতে পাৰিব যদি পাৰে আপোনাক মই 1000 টকা দিম কিন্তু আপুনি নোৱাৰিলে মোক 1000 টকা দিব লাগিব কিন্তু 7 + 2 7 9 হ'ব লাগে কিন্তু 7 থাকব লাগিব এনসারটো যিকোনো এডাল গুছাব পাৰিব দেই ঠিক মই ওৱান টাইম কৰিব লাগিব তেতিয়া কৰিব লাগিব কি এবাৰে গুছাব লাগিব এডালে গুছাব পাৰিব হাতে হ'ব লাগিব এটো তো সমান আছে ইকুৱেল তাতে হাত হ'ব লাগিব এটা আপনি এতে কি কৰিব এটা গুটি উঠাব পাৰিব এটা গুটি উঠাব পাৰে গতিকে প্লাস মাইনাস কৰিব পাৰি যি কৰে আপনি মুঠতে কৰে মাইনাস কৰে তেতিয়া হলে মন কৰে কৰিব পাৰে এইটো যদি মই এইটো 9 কৰি দিওঁ 9 হৈ গল 9 - 2 বঢ়িয়া পাৰিছে ক্লেপ মাৰক অলপ বঢ়িয়া পাৰিছে তোমাক বেটাৰি ভিডিঅ'টো চাই কেনে লাগিছে কমেণ্টত জনাই দিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু ভিডিঅ'টোত এটা শ্বেয়াৰ মাৰি দিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলেও চাব পাৰে আনন্দ উপভোগ কৰিব পাৰে সেইকাৰণে কৈছোঁ আপোনালোকেও আপোনালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব আৰু যিসকল বন্ধুৱে মোৰ চেনেলত নতুন চাই আছে তেওঁলোকক মোৰ হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটো আগতীয়াকৈ সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ হৃদয়ৰ পৰা অন্তৰৰ পৰা মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰি দিব প্লিজ আপোনালোকে চাওক মোৰ চেনেলটো যাতে আগবাঢ়ি যাব পাৰে সহযোগিতাৰ হাত আগবাঢ়ি দিয়ক সো থ্যাংক